বাঁকা চাঁদ লাগে না ভালো রে আর। Hey guys, স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈ চেনেলটো। ফাইনেলি আজি গৈ আছো মই লংকা আৰু লংকাত এজন মুম্বাই অডিশ্যন দিব যোৱা সৰু এটা ভাইটি বুলি ক'ব পাৰোঁ। সেই ভাইটিৰ মুখৰ পৰা আমি কিছুমান গান শুনিবলৈ চেষ্টা কৰিম আৰু যিহেতু সেই ভাইটি সৰু এটা ভাইটিয়ে মুম্বাইত অডিশ্যন দিব গৈছে আৰু সেই তেওঁৰ মুখৰ কিমান ধুনীয়া গান হ'ব পাৰে আপোনালোকে নিজে ভাবিব পাৰে। গতিকে সেই মুহূৰ্তটো আজি আপোনালোকৰ শ্বেয়াৰ কৰিম আৰু যোনে যোনে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ফলো নিশ্চয় কৰিব আৰু যদি কোনোবা মানুহে মোক ইউটিউবত চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলো সময়তে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট হ'ল। মোৰ লগত আপোনালোকে এজন ভাইটিক দেখা পাই আছে। হেল্ল' কি খবৰ দিয়া? আৰু হয়, মোৰ নাম হয় প্ৰীতম ৰয় আৰু মই ইয়াৰ পৰা এটা লোকেল ছিংগাৰ লংকাৰ আৰু এইটোৱে। তো মই সকলোকে জনাই দিওঁ যে গোপুৰ ব্লগছ সজাই যিমানকেইটা ফলোৱাৰ্ছ আছে হয়তো ইয়াৰ আগতে আপোনালোকে মোৰ এই চেনেলটোত বহুবাৰ মই বহু ল'ৰা সৰু সৰু বাচ্চাক লৈ মই ভিডিঅ' বনাইছিলোঁ যিবিলাকৰ টেলেণ্ট আছে বা টেলেণ্ট দেখুৱাব বিচাৰিছে। গতিকে আজি স্পেচিয়েল বুলি ক'ব পাৰি কাৰণ এই ভাইটিজনে ইয়াৰ আগতেও মুম্বাইত গৈছে ন, মুম্বাই অডিশ্যন দিব গৈছে। তাৰ পৰা অডিশ্যন অলৰেডি ভাইটিয়ে দি আহিছে। গতিকে মুম্বাই গৈ কেনেকুৱা লাগিছে ভাইটি? ভালেই লাগিছে, ফাৰ্ষ্ট টাইম গৈছিলো, একদম বহুত ভাল লাগিছে। মানে তুমি মুম্বাইত অডিশ্যন দিছা? অডিশ্যন দিছিলো টিভি ৰাউণ্ডত, তাত মানে ভালেই লাগিছে এক্সপিৰিয়েঞ্চটো। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিলো এনেকুৱা অডিশ্যন আৰু এনে লোকেল অডিশ্যন দি থাকো মই। হয় হয়, মানে লোকেল ছিংগাৰ বুলি এনে জনা যায় ন? অকল এইটোৱেই কয়। মই ভাইটিৰ পৰা বেংগলী ছং এটা চিলেক্ট কৰিছো আপোনালোকৰ বাবে। তো বেংগলীৰ পৰা ষ্টাৰ্ট কৰি আছো, ঠিক আছে? এক রাত বাঁকা চাঁদ লাগে না ভালো রে আর, ও নিরোধ নিরোধ জানি নে কিছুই করা, এক রাত বাঁকা চাঁদ লাগে না ভালো রে আর, ও নিরোধ নিরং জানি নে কিছুই করার, পড়ছে মনে মুখের আদল, ভাঙে বুক ভাঙছে পাহাড়, মন মাঝি রে বল না কোথায়, মন মাঝি রে আয় ফিরে আয়, আয় ফিরে আয়, আয় ফিরে আয়, আয় ফিরে আয়। सैया तू जो छूले प्यार से आराम से मर जाऊं, आजा चंदा बाहों में तुझ में ही गुम हो जाऊं, मैं तेरे प्यार में खो जाऊं। सैया सैया ये नरम नरम नशा है बढ़ता जाए। ফাইনেলি ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ এই ভাইটিৰ ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে ভাবিছে যে তেওঁৰ ভিতৰত টেলেণ্ট আছে আৰু সেই টেলেণ্টটো যাতে আপোনালোকৰ সাহায্য যাতে সকলো মানুহে দেখি পায় আৰু ঠিক ছাপোৰ্ট কৰে আৰু আপোনালোকৰ এটা ছাপোৰ্টৰ ফলত হয়তো ভাইটিয়ে এদিনাখন বহুত উচ্চ পদস্থ হ'ব পাৰিব। কাৰণ চাওক, টেলেণ্ট এনেকুৱা এটা বস্তু যে আজি আমাৰ সমাজত হয়তো বহুত আৰ্থিক অনটনৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে নিজৰ টেলেণ্টবোৰ দেখুৱাব নিবিচাৰে বা দেখুৱাব নোৱাৰে। গতিকে আজি মই আপোনালোকৰ সাহায্যত যদি আপোনালোকে এই ভাইটিৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে গোপুৰ ব্লগছ সজাই ফ'ল' কৰাৰ লগতে ভিডিঅ'টো লাইক কৰি কমেণ্টছ কৰি শ্বেয়াৰ নিশ্চয় কৰিব। গতিকে আজিলৈ ইমানেই, পৰৱৰ্তী লৈ আহিম নতুন অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ, নমস্কাৰ।